ভালকে থাকিব দেই। বাই বাই। সাহসেই লক্ষী বুলি কয় নহয় জানো, সাহস কৰিলে সকলোখিনি কৰিব পৰা যায়। আৰু আপোনালোকে জানে এই কুন্দিল নদীখন পাৰ হৈ মই খুব অহা যোৱা কৰি থাকোঁ। এয়া হ'ল আমাৰ ঘৰলৈ অহা শ্বৰ্টকাট ৰাস্তা। আৰু এইফালে দেখিছে এয়া হৈছে আমাৰ বসুমতাৰী আংকল, টিজেন বসুমতাৰী আংকল। আংকলে মোক আজি এইটো ঘড়ী গিফ্ট দিছে। আংকল মানে গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈ গৈছে, সেইকাৰণে যোৱাৰ আগতে মোক ঘড়ীটো গিফ্ট দিব লাগিছে। আমাৰ ঘৰলৈ আগতেও গৈছে, আপোনালোকে দেখিছে চাগে। আৰু আংকলৰ এটা ইউটিউব চেনেল আছে আৰু সেইটো হৈছে টিজেন বসুমতাৰী বুলি লিখা আছে। আংকলে মানে এলবামবিলাক বনায়, বহুত ধুনীয়াকৈ এলবামবিলাক বনায়। আপোনালোকে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু সকলোৱে লাইক কমেণ্ট কৰিব। আৰু কালি পৰহি এটা 3 দিন হৈছে এটা নতুন এলবাম মানে নতুন ভিডিঅ' ৰিলিজ হৈছে। এয়াই চাগে ভাল পোৱা, আপোনালোকে চাব। আৰু এইফালে মায়ে খাইছে চাহ, এইফালে অংকলে ডেকা হয় দেই আংকল, 16 বছৰ হৈছে, মোতকৈ সৰু। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে এয়া হ'ল টিজেন বসুমতাৰী দাদা, বাক্সা জিলাৰ হয়। তেখেতে এবাৰ আমাৰ ঘৰলৈ আহিছিলে আৰু আপোনালোকে ভিডিঅ'টোত বহুত মৰম দিছিলে। সেই সূত্ৰে দাদাৰ লগত চিনাকি আৰু বহুদিন আমাৰ সদিয়াত কৰ্মৰত হৈ আছিল, কিন্তু আজি তেখেতে ট্ৰান্সফাৰ হৈ গুৱাহাটীলৈ গুচি যাব, গতিকে আমাক মাতিলে শেষবাৰৰ কাৰণে চাই যাওঁ বুলি। আৰু নেইনাক এয়া দেখিছে ঘড়ী এটা উপহাৰ দি থৈ গ'ল। আৰু এই অচিনাকি দাদাজন আমাৰ লগত চিনাকি হৈ একদম ঘৰুৱা হৈ পৰিছিল। কিছুমান সম্পৰ্ক তেজৰ নাথাকে, কিন্তু মনৰ ইমান বেছি গভীৰ থাকে যে যিবোৰ সম্পৰ্ক চিৰদিন চিৰকাললৈ মনত ৰৈ যায়। ঠিক তেনেদৰে টিজেন দাদাও আমাৰ একেবাৰে আপোন হৈ পৰিলে। শদিয়াত তেখেতে কৰ্মৰত হৈ থকা দিনবোৰত আমাৰ ঘৰলৈ 2-3 বাৰ আহিলে, আৰু আজি তেখেত গুচি যাব, সঁচাকৈ বহুত বেয়া লাগিছে। ভালকে থাকিব দেই। বাই বাই। আমি ঢলালৈ গৈছিলোঁ আৰু নেইনাই গিফ্ট আনিব গৈছিলে। দেখাই দিয়া আকৌ গিফ্টটো এবাৰ। এয়া দেখিছে। আৰু এতিয়া আমি ৰৈছোঁ অকণমান আমাৰ ঢলা শদিয়া দলঙত, আৰু বহুত ভাল লাগে আমাৰ এই পৰিৱেশটো। কোনে কোনে অহা নাই? ইমান গাড়ীবিলাক স্পীড গৈছে, ইমান ধুনীয়া মানে আজি পৰিৱেশটো ইমান ধুনীয়া লাগিছে। ঢলা শদিয়া দলং বুলি ক'লে সকলোৱে পৰিচিত ন, আৰু বহুতে চাগে অসমৰ বিভিন্ন মানুহ আহিলে দলং চাবৰ কাৰণে। আৰু আমাৰ একেবাৰে দলঙৰ ওচৰতে ঘৰ আছে দেই। শ্বৰ্টকাট গ'লে মানে মাত্ৰ 2-3 কিলোমিটাৰহে যাব লাগে, আৰু ইয়াতে অকণমান ৰৈছোঁ। ঢলা শদিয়া দলঙৰ পৰা শ্বৰ্টকাট আহিলে একেবাৰে ওচৰতে পাই যাওঁ আমাৰ ঘৰ, গতিকে শ্বৰ্টকাট আহিলোঁ। আৰু এয়া হ'ল কুন্দিল নদী। কুন্দিল নদীৰ ওপৰত মানে এনেকুৱা হাত নাও আছে, আৰু এনেকৈ পাৰ হৈ গ'লে আমাৰ ঘৰ পাই যায়। শ্বৰ্টকাট আহিবলৈ হ'লে গাড়ীত আহিব নহ'ব, স্কুটি, চাইকেল বা বাইকেৰেহে আহিব পাৰি, কিয়নো এই কুন্দিল নদীৰ ওপৰত দলং নাই। আৰু এই নাওখনেৰে পাৰ হ'বলৈ হ'লে এনেকৈ পাৰ হ'ব লগা হয়। আপোনালোকে বাৰু এনেকৈ পাৰ হ'ব পাৰিবনে? যদি পাৰ হ'ব পাৰে তেনেহ'লে আমাৰ ঘৰলৈ আহিলে শ্বৰ্টকাটিঙে আহিব দেই। ঢলা শদিয়া দলঙৰ মূৰত নামি এফালে তললৈ নামি আহিলে আমাৰ ঘৰ একেবাৰে ওচৰতে। যদি মানে ৰাউণ্ডকৈ ঘূৰি আহিব লগা হয়, ইছলামপুৰ হৈ ঘূৰি আহিব লগা হ'লে প্ৰায় 18 কিলোমিটাৰ আহিব লগা হয়। ये क्या हुआ? बाली में पुत खा गया। দলংখন পাৰ হৈ এইফালে আমাৰ কুন্দিল নদীখন পোৱা যায়, আৰু কুন্দিল নদী পাৰ হ'লে পাই যাওঁ আমাৰ গাঁও। ভাগৰ লাগি গ'লগৈ, বালি স্কুটিখন নেইনাই আগবঢ়াই লৈ গৈছে। মই চলাওঁ, তুমি নামা। নালাগে, ৰাস্তাটো বেয়া, নালাগে, নামা। স্কুটি চলাবলৈ নেজানে, সেই ৰাস্তাটোৰ পৰা মই লৈ আহিছোঁ আকৌ হেনো। তই নেজানো বোলে চলাবলৈ। নবহো মই। নবহ, মোৰ লগতে উঠি উঠি চালা বুঢ়ী হ'লি। এতিয়া পাৰ পাই যমুনাই ভূৰত মাৰে লাঠি বুলি কয় যে, জান নাই? সেয়া মাটিমাহ চুৰ কৰোঁ পাই। খুলিছে ইমান ধুনীয়াকৈ। অথনি গাঁত নাছিলে, এতিয়া গাঁত হৈ গ'ল। বনালে এতিয়া। এয়া হ'ল গাঁৱলীয়া ৰাস্তা।